নমস্কাৰ বন্ধুসকল। চন 1608 পৰা 1615 ভিতৰত মাৰ্টিন ডি লিঅ'ছ কাৰ্ডিনছ নামৰ এজন ৰাইটাৰে দ্য অৰফেন্স টেল নামৰ এখন কিতাপ লিখে, য'ত তেওঁ এজন স্পেনিছ মানুহৰ জীৱনৰ কাহিনী প্ৰতিফলিত কৰে। এই কিতাপখন আজিৰ পৰা 400 বছৰ আগত 1621 চনতে ছপা হৈ যাব লাগিছিল, কিন্তু এই কিতাপখন আচলতে আজিৰ পৰা 4 বছৰমান আগত 2018 চনতহে পাব্লিছ হয়। নহ'লে যোৱা 400 বছৰত এই কিতাপখন পাব্লিছ নোহোৱাৰ কাৰণটো কি? আনকি মই এনেকৈ ক'ব পাৰোঁ, যোৱা 400 বছৰত এই কিতাপখনে কিমানজন এডিটৰৰ জীৱন লৈছে। হয়, এই কিতাপখনক এখন শ্ৰাপিত কিতাপ বুলি কোৱা হয়। আৰু আজিৰ ভিডিঅ'টোত আমি এনেধৰণৰে কিছুমান কিতাপৰ বিষয়ে আলোচনা কৰিম, যিবোৰক শ্ৰাপিত বা বহুত ভয়ানক কিতাপ বুলি মানা হৈছে। দ্য গ্ৰেণ্ড গ্ৰীমৰ এই কিতাপখন 16 শতাব্দীতে লিখা হৈছিল আৰু বিশ্বাস কৰা হয় যে এই কিতাপখন যোনে লিখিছিল তেওঁক পিশাচে আবদ্ধ কৰি ৰাখিছিল, আৰু সেইবাবে এই কিতাপখনক গস্পেল অফ ছেটান অৰ্থাৎ পিশাচৰ নীতি বুলি কোৱা হয়। আৰু মানুহে বিশ্বাস কৰে যে এই কিতাপত এনেকুৱা কিছুমান মন্ত্ৰ আছে যিবোৰৰ সহায়ত কিছুমান শক্তিশালী পিশাচক মাতিব পৰা যায়। আনকি এই কিতাপখনত কলা বিদ্যাক লৈও কিছুমান মন্ত্ৰ আছে, যাৰ সহায়ত মৰা মানুহ এজনকো জিন্দা কৰিব পাৰি। এই কিতাপখনৰ এখন পাতো যদি কোনোবাই পঢ়ি লয়, তেতিয়া সেই মানুহজনৰ আত্মা পিশাচত তাত গুচি যোৱা বুলি বিশ্বাস কৰা হয়। এইবোৰেই কাৰণ যাৰ বাবে এই কিতাপখনক এখন পাৱাৰফুল শ্ৰাপিত কিতাপ বুলি কোৱা হয়। আজিৰ তাৰিখত এই কিতাপখন পঢ়া কাৰো বাবে সম্ভৱ নহয়, কিয়নো অৰিজিনেল কিতাপখন ভেটিকান চিটিৰ এখন মিউজিয়ামত আবদ্ধ কৰি ৰখা হৈছে। কোৱা হয় যে এই কিতাপখনক আবদ্ধ কৰাৰ আগতে এই কিতাপখনৰ ওপৰত কিছুমান মন্ত্ৰ কৈ কিতাপখনক শান্ত কৰা হৈছিল। এই কিতাপখনক দুটা ভাগত বিভাজিত কৰা হৈছে। প্ৰথম ভাগত পিশাচ আৰু ভূতক মতাৰ প্ৰক্ৰিয়া আৰু সিহঁতৰ লগত জড়িত উপকৰণ বনোৱাৰ কথা কোৱা হৈছে, আৰু দ্বিতীয় ভাগত আত্মাৰ লগত কথা কোৱা, সিহঁতক নিজৰ কণ্ট্ৰলত অনা আৰু লটাৰী জিকা আদিৰ কথা কোৱা হৈছে। এতিয়া এই কিতাপখন কিমান শ্ৰাপিত সেইটো মই নাজানো, কিন্তু মানুহে বিশ্বাস কৰে এই কিতাপখন পৃথিৱীৰ আটাইতকৈ শ্ৰাপিত কিতাপ। দ্য বুক অৱ দ্য ছেক্ৰেট মেজিক অৱ এব্ৰামেলিন দ্য মেজ এই কিতাপখনক 1500 শতাব্দীত এব্ৰামেলিন নামৰ এজন ব্যক্তিয়ে লিখিছিল। কোৱা হয় যে এব্ৰাহাম এবাৰ ইজিপ্তলৈ গৈছিল, য'ত তেওঁ লগ পাই কালা যাদু কৰা এজন তান্ত্ৰিকক। তেওঁ এই কালা যাদুৰ জ্ঞানবোৰ তেওঁৰ পুত্ৰ লামেজক ক'ব খুজিছিল, আৰু সেইবাবেই তেওঁ দ্য বুক অৱ এব্ৰামেলিনখন লিখিছিল। এব্ৰাহামে বিশ্বাস কৰিছিল যে সকলো মানুহৰ ভিতৰতে নিজৰ এটা প্ৰেত থাকে, আৰু তেওঁ বিশ্বাস কৰিছিল যে এই কিতাপখন পঢ়ি সকলোৱে নিজৰ সেই প্ৰেতটোক নিজৰ কণ্ট্ৰলত ৰাখিব পাৰিব। এই কিতাপখনত বহুতো এনে মন্ত্ৰ আছে যাৰ সহায়ত মৰা মানুহক জিন্দা কৰিব পাৰি, আনকি প্ৰেতৰ লগতো কণ্টেক্ট কৰিব পাৰি। চন 1900 মানত এই কিতাপখন ইংলিছ ভাষাত প্ৰকাশ পায়, আৰু তাৰ পিছত বহুতো মানুহে এই কিতাপখনৰ কপিবোৰ কিনিবলৈ আৰম্ভ কৰে, আৰু তেওঁলোক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে এই কিতাপখনত আচলতে প্ৰেত আছে, কাৰণ যাৰ তাতে এই কিতাপখন আছিল তাৰ লগতে কিবা এটা বেয়া হৈছিল। মানুহে বিশ্বাস কৰে যে এই কিতাপৰ অনাৰক বেলেগ জগতৰ আত্মাই ভয় খুৱাইছিল, যিয়ে বেড লাক লৈ আহে, আনকি কিছুমান অনাৰৰ মৃত্যুও হৈছিল। দ্য বুক অৱ চয়েগা, যাক আলডেৰা বুলিও জনা যায়, এখন এনে কিতাপ যি প্ৰেতবিদ্যাৰ ওপৰত লিখা হৈছিল। এই কিতাপখন 16 শতাব্দীৰ আৰম্ভণিতে লেটিন ভাষাত লিখা হৈছিল। কোৱা হয় যে এই কিতাপখনত দুখনে কপি আছে, যাৰ প্ৰথম কপিখন জন ডি নামৰ ব্যক্তি এজনৰ তাত আছিল। জনে তেওঁৰ গোটেই জীৱনটো এই কিতাপখন বুজাত লগাই দিছিল, যদিও এই কিতাপখনৰ লাষ্টৰ 36 পেজ জনে ডিকোড কৰিব পৰা নাছিল, যাৰ বাবে তেওঁ এজন তান্ত্ৰিকক মাতিছিল, যাৰ সহায়ত তেওঁ প্ৰেতৰ লগত সম্পৰ্ক কৰিব পাৰিব। কিন্তু তেওঁ সেই কিতাপখনৰ লাষ্টৰ 36 পেজ বুজিবলৈ সফল হোৱা নাছিল। পিছলৈ জনৰ মৃত্যুৰ পিছত সেই কিতাপখনো গায়ব হৈ যায়। কিন্তু 1994ত এই কিতাপখনৰ দুয়োটা হেৰুৱা কপি বিচাৰি পোৱা যায়। তেতিয়াৰ পৰা বহুত মানুহে এই কিতাপখন বুজিবলৈ চেষ্টা কৰিছে, কিন্তু কোনেও সফল হোৱা নাই। আনকি এই কিতাপখনৰ বিষয়ে এইটো কোৱা হয় যে যিয়ে এই কিতাপখন সম্পূৰ্ণভাৱে বুজিব, তেওঁৰ 3 বছৰৰ ভিতৰত মৃত্যু নিশ্চিত। শ্ৰাপিত কিতাপবোৰৰ ভিতৰত দ্য ভয়নিক মেনুস্ক্ৰিপ্ট এখন এনে কিতাপ যি আনবোৰ কিতাপবোৰতকৈ বেলেগ। ইয়াৰ কাৰণ হ'ল যে বাকীবোৰ কিতাপটো মানুহে অলপ হ'লেও বুজি পাইছে, কিন্তু এইখন কিতাপ একেবাৰেই বুজি পোৱা নাই।
হয়, এখন 240 পেজৰ কিতাপ এটা এনেকুৱা ভাষাত লিখা হৈছে যিখন বুজি পোৱাটো অসম্ভৱ। মানুহৰ মতে এইখন কিতাপ 1500 শতাব্দত লিখা হৈছিল। এই কিতাপখনৰ এটা বিশেষ কথা যে এই কিতাপখনত ছবিও আছে, তথাপিও এই ছবিবোৰৰ লগত লিখাবোৰ লিংক কৰিব পৰা যোৱা নাই। যিহেতু এই কিতাপখন আমি বুজিবই পৰা নাই, গতিকে এই কিতাপখন কি টপিকৰ ওপৰত লিখা হৈছে সেইটো কোৱাটো টান। কিন্তু মই আপোনালোকক এইটো ক'ব পাৰোঁ যে এই কিতাপখন এলকেমিষ্ট জৰ্জ বেৰিছ নামৰ ব্যক্তি এজনক তেওঁৰ লাইব্ৰেৰীত পাইছিল আৰু তেওঁ নাজানিছিল এই কিতাপখন কেনেকৈ তেওঁৰ লাইব্ৰেৰীত আহিছিল। বহুতৰ মতে এই কিতাপখন প্ৰেতে লিখিছে আৰু বিশ্বাস কৰা হয় যে কোনোবাই যদি এই কিতাপখন ডিকোড কৰে তেতিয়াহ'লে তেওঁক শ্ৰাপটো লাগিবই, লগতে এই পৃথিৱীখনৰো বিনাশ হ'ব। এইবোৰ কথা শুনিতো মই এয়ে ক'ম যাতে কোনোৱে এই কিতাপখনৰ ৰহস্য বিচাৰিবলৈ চেষ্টা নকৰে। বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকে এই শ্ৰাপিত বুকবোৰৰ বিষয়ে কি ভাবে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ বিভিন্ন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।